নমস্কাৰ বন্ধুসকল, HBD ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে ভাবি আছে দাৰ্জিলিং ঘূৰিব যাম বুলি, তেনেহ'লে ঠিক ভিডিঅ'তে আছে। আজি আমি কথা পাতিম দাৰ্জিলিঙত গৈ কি কি কৰিব বা কি কি নকৰিব এইটো বেছি ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো একেলগে চাব। মই এইটো জাষ্ট আপোনালোকক টুৰিষ্ট গাইড হিচাপে এটা গাইড কৰিম। মানে আমি মাৰ্চত এইবাৰ 2025 মাৰ্চত গৈছিলোঁ। কি মানে কৰিব নালাগে সেইখিনি বিশেষকৈ আপোনালোকে গুৰুত্ব দিব। প্ৰথমতে আপোনালোকে দাৰ্জিলিঙত কেনেকৈ যাব পাৰিব। দাৰ্জিলিঙলৈ যোৱা আপোনালোকৰ মেইন দুটা মাধ্যম আছে। এটা হ'ল বাই এয়াৰ যাব পাৰে, নহ'লে বাই ট্ৰেইন যাব পাৰে। যদি আপোনালোকে বাই এয়াৰ যায় তেনেহ'লে বাগডোগৰা যিটো আমাৰ এয়াৰপৰ্ট আছে তালৈকে ফ্লাইট পাব, যিকোনো প্ৰায় টাউনৰ পৰাই বা কলিকতাৰ পৰাই আপুনি তালৈকে যাব পাৰিব। আৰু তাৰ পৰা বাই টেক্সি 70 কিলোমিটাৰ আপোনালোকে দাৰ্জিলিং পাই যাব। আৰু যদি আপোনালোকে ট্ৰেইনেৰে যায় তেনেহ'লে NJPলৈকে বা শিলিগুৰিলৈকে যাব লাগিব। আমাৰ ভাৰতৰ যিকোনো ঠাইৰ পৰা NJPলৈকে আপোনালোকে ট্ৰেইন পাই যাব আৰু তালৈকে আপোনালোকে গৈ পাব লাগিব। তাৰ পৰা প্ৰায় 100 to 110 কিলোমিটাৰ আমাৰ দাৰ্জিলিঙৰ ডিষ্টেঞ্চ। আৰু আপোনালোকে তাৰ পৰা দাৰ্জিলিং কেনেকৈ যাব, ইয়াত বহুকেইটাই অপশ্যন আছে। আমাৰ যিটো 1 নম্বৰ মানে বহুতে হয়তো চইচ কৰে, যিসকলে টয় ট্ৰেইনত উঠা নাই আজিলৈকে, সেইটো হ'ল টয় ট্ৰেইন। আপোনালোকে টয় ট্ৰেইনেৰে NJPৰ পৰা দাৰ্জিলিং যাব পাৰিব। আৰু সেইটো আপোনালোকৰ NJP ষ্টেচনতে টয় ট্ৰেইনৰ কাউণ্টাৰ আছে, তাত কাটিব পাৰিব টিকট। ইয়াৰ পিছত আপোনালোকে যাব পাৰিব টেক্সি, তাত টেক্সি পাই যাব বা শ্বেয়াৰ গাড়ী। টেক্সিত আপোনালোকৰ 2500 পৰা প্ৰায় 3000, 3500, 4000লৈকে ল'ব পাৰে। আৰু শ্বেয়াৰ গাড়ীত আপোনাৰ পাৰ পাৰ্চন আপোনাৰ ল'ব 300, 350, 400 এনেকুৱা ল'ব আৰু 300, 350 এইখিনি লয় আৰু মোটামুটি। তাৰপিছত আপোনালোকে বাছেৰেও যাব পাৰিব। বাছেৰে গ'লে আমাৰ তাৰ যিটো ওচৰত নিয়াৰেষ্ট বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডলৈকে যাব লাগিব। টেনজিং নৰ্গে বাছ ষ্টেণ্ড যিটো আছে তাৰ পৰা আপোনালোকে বাছ পাই যাব। বাছেৰে গ'লে এটা কথা মনত ৰাখিব, তাত কিন্তু ৰাতিপুৱা সোনকালে যাব লাগে। আৰু বাছ ষ্টেণ্ডটো মানে ইমান এটা ঠিক নহয়। গতিকে আপোনালোকে আমিতো প্ৰায় 1টামান বজাতে 12টামান বজাতে গৈ পালোঁ, কিন্তু ইমান সোনকালে গৈ পোৱাটো এটা ছেফ নহয়। যদি আপোনাৰ ল'ৰা মানুহ গৈছে তেনেহ'লে কথা নাই, যদি লেডিজ লৈ গৈছে লগত তেনেহ'লে ইমানো এটা ছেফ নহয়। গতিকে চাব আৰু 4টা মানৰ আগে হয়তো গৈ পোৱাকৈ গ'লে আপোনালোকে বাছৰ টিকট পাব, যিখন 6টা বজাত যায়। নহ'লে টিকট পোৱা টান হ'ব পাৰে 6টা বজাত যিখন বাছ যায়। আৰু সেইখনত আপোনালোকৰ ছিটো বহুত নাথাকে, আৰু কিছুমান ছিট সিহঁতৰ ভিতৰে 2-এজন দিয়াও থাকে, মানে যিসকলত মেনেজাৰৰ লগত চিনাকি আছে, এনেকুৱা কিবা কিবি কথা থাকে। আৰু 7টাৰ এখন বাছ যায়, সেইখনত আপোনালোকে অনলাইন কৰিব পাৰিব টিকট, ৰেড বাছত হওক বা অনলাইন যিকোনো প্লেটফৰ্মৰ পৰা আপোনালোকে সেইটো চুজ কৰিব পাৰে। ধৰক 7টা বজাত যিখন বাছ যায় সেইটো অনলাইন টিকট বুক কৰি থ'লে তালৈকে গ'লে আপোনালোকৰ টেনশ্যন নাই। আৰু বাছত আপোনালোকৰ 110 পৰিব, মানে যদি আপোনালোকে তাত গৈ কাটে, আৰু অনলাইন হয়তো 125 নে 120 এনেকুৱা পৰিব পাৰে। আৰু আপোনালোকে নহ'লে শ্বেয়াৰ টেক্সিও এটা বেষ্ট অপশ্যন আছে, আপোনালোকে শ্বেয়াৰ টেক্সিটো তাৰ পৰা যাব পাৰে। এতিয়া আপোনালোকে যেতিয়া বাছ ষ্টেণ্ড মানে দাৰ্জিলিঙৰ বাছ ষ্টেণ্ড গৈ পাব, তাৰপিছত কি কৰিব, তাৰপিছত আপোনালোকে দাৰ্জিলিঙৰ বাছ ষ্টেণ্ডৰ ওচৰতে হোটেল ল'ব পাৰে। আৰু হোটেল আপোনালোকে অফলাইন অনলাইন দুয়োটাই এভেইলেবল হোটেল পাব। আপোনালোকে চাই ল'ব। আমি তাত গৈ কিন্তু অফলাইন লৈছিলোঁ। এনেই আমাক প্ৰায় 1500মান কৈছিল, আমি কিন্তু 1350 মানত লৈছিলোঁ। আৰু সেইটো বাছ ষ্টেণ্ডৰ ওচৰতে লৈছিলোঁ। আমি মল ৰোডত লোৱা নাই, কাৰণ আমাৰ লগত বেটিং আছিল। আমি একেলগে গেংটকো গৈছিলোঁ, যেনেকৈ আমাৰ লগত বেটিং অলপ বেছি আছিল। গতিকে আমি কিন্তু মানে নামি বাছ ষ্টেণ্ডৰ ওচৰতে হোটেল লৈছিলোঁ। কাৰণ মল ৰোডটো বহুত মানে ওখ, মানে বেটিং লৈ যোৱা মানে অসুবিধা। আৰু যিহেতু গাড়ী নাযায় ওপৰলৈকে, যদি আপোনালোকৰো বেটিং বেছি আছে তেনেহ'লে কিন্তু বাছ ষ্টেণ্ডৰ ওচৰতে বা য'লৈকে গাড়ী যায় তাৰ ওচৰত হোটেল ল'ব চেষ্টা কৰিব। আৰু নহ'লে যদি বেটিং কম আছে বা অলপ যদি কষ্ট কৰিব পাৰে তেনেহ'লে মন্দিৰৰ ওপৰত হোটেল ল'ব পাৰে। হোটেল লোৱাৰ সময়ত কিন্তু এটা কথা মনত ৰাখিব, যাতে দালালক বেছি পাত্তা নিদিয়ে, নহ'লে কিন্তু সিহঁতে পূৰা আপোনালোকক ধৰি ল'ব। তাৰপিছত যদি আপোনালোকে ৰাতিপুৱা সোনকালে মানে দাৰ্জিলিং পাই যায়, মানে 6টাখনত গ'লেতো প্ৰায় 11টাৰ আগে দাৰ্জিলিং পাই যায়। যদি সেইখিনি পাই যায় তেনেহ'লে অকণমান হোটেলত ৰেষ্ট লৈ আপোনালোকে যদি কম খৰচত ঘূৰিব খুজিছে তেনেহ'লে শ্বেয়াৰ গাড়ীতে ঘূৰিব পাৰিব। মানে আমাৰ ইয়াত যেনেকৈ বাছ চলি থাকে, তাত চুমু পাই যাব। তাত মানে আপোনালোকৰ
যিটো বাছ ষ্টেণ্ড আছে বা টেক্সি ষ্টেণ্ড আছে তাৰ পৰা আপোনালোকে চুমু পাব 30 টকাকৈ পাৰ হেড ল'ব আৰু সেই চুমুনে আপোনালোকে ঘুম ষ্টেচনলৈকে যাব ফাৰ্ষ্ট মানে ঘুম ষ্টেচনটো হাইটত আছে সেই ঘুম ষ্টেচনলৈকে যাব তাতে ঘুম ষ্টেচনটো অলপ ঘূৰি ফুৰি তাৰ পৰা ডাউনৰ ফালে আহিব ডাউনৰ ফালে আপোনালোকে ঘুম মনেষ্ট্ৰী পাব ঘুম মনেষ্ট্ৰীৰ পৰা আপোনালোকে আৰু ডাউনত আহিলে আপোনালোকে পাব বাটাচেলু এইখিনি আপোনালোকে শ্বেয়াৰ গাড়ীৰে পাৰ পাৰ্চন 30 টকা কৰি চাই আৰু নেক্সট আপোনালোকে ঘূৰি আহি মল ৰোডত সোমাব পাৰিব আপোনালোকে মলটো মানে সেই কৰিব পাৰিব ঘূৰিব পাৰিব এক্সপ্ল'ৰ কৰিব পাৰিব তাৰপিছত আপোনালোকে মল ৰোডৰ চাৰিওফালে ঘূৰিব আৰু তাত বিভিন্ন ধৰণৰ দোকানটো আছে আপোনালোকে জানে এইটো ক'ব নালাগে আৰু লগতে খোৱা বস্তু আছে বহুত চাইডত গতিকে তাত আপোনালোকে খাদ্যৰ জুতি ল'ব পাৰিব আৰু যদি আপোনালোকে দেৰিকৈ গৈ পায় ধৰক আবেলি গৈ পালে 3টা 4টাত গৈ পালে তেতিয়াহ'লে আপোনালোকে অকণমান ৰেষ্ট লৈ ডাইৰেক্ট মল ৰোডত যাব আৰু মল ৰোডে ঘূৰিব আৰু নেক্সট ডে আপোনালোকে ফুৰাৰ কাৰণে প্লেন কৰিব এতিয়া তাত ফুৰাৰ কাৰণে প্লেন কৰোঁতে 2-3টা কথা মনত ৰাখিব লাগিব সেইকেইটা হ'ল কি মানে আপোনালোকক তাত 2.3 পইণ্ট 6 পইণ্ট 7 পইণ্ট এনেকৈ 5 পইণ্ট এনেকৈ কৈ বা মিক্স পইণ্ট মোৰ একেবাৰে গৰম কৰি দিব গতিকে আপোনালোকে আগতে চাই ল'ব কোনকেইটা পইণ্ট আপোনালোকে ঘূৰিব মানে বেছি ইচ্ছা আছে তাৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হ'ল আপোনালোকৰ ধৰক টাইগাৰ হিলছ কিন্তু টাইগাৰ হিলছত এনি টাইম আপোনালোকে ছানৰাইজ নাপায় আপোনালোকে যোৱা সময়ত ছানৰাইজ খোলা হৈ আছে নে নাই আপোনালোকে অলপ খবৰ ল'ব আৰু তাৰপিছত আপোনালোকে যাব পাৰে আমাৰ বাটাচেলুপটো মই ক'লোৱে বাটাচেলুপত যাব পাৰিব ঘুম মনেষ্ট্ৰী যাব পাৰিব টেনজিং নৰ্গে বুলি এটা এই কি বুলি কয় পাথৰৰ সেই আছে মানে তাত আপোনালোকে উঠিব পাৰিব পাৰ পাৰ্চন 100 কৰি ল'ব তাত মানে শিলৰ পাহাৰ তাত বগাব পাৰিব আৰু তাৰপিছত পিছ পকৰা আৰু জাপানীজ টেম্পল একেলগে আছে আপোনালোকে নেক্সট ডেৰ কাৰণে এখন গাড়ী ঠিক কৰিব আৰু যিখনে আপোনালোকক এইখিনি ঘূৰাই দিব আৰু তাৰপিছত আপোনালোকে যদি হাতত টাইম আছে ৰক গাৰ্ডেনো যাব পাৰে ৰক গাৰ্ডেন বুলি যিখন কয় সেইখন গাৰ্ডেনত গৈও ভাল লাগে আৰু 3 পইণ্টত যদি আপোনালোকে শ্বেয়াৰ গাড়ীত যায় আপুনি আগদিনাই ঠিক কৰি ল'ব আৰু আগদিনাই ঠিক কৰি শ্বেয়াৰ গাড়ী পাৰ পাৰ্চন 300 to 350 মান ল'ব আৰু আপোনালোকৰ হোটেলৰ পৰা প্ৰায় 45ৰ পৰা 1 ঘণ্টাৰ ভিতৰত টাইগাৰ হিল পাই যাব আৰু টাইগাৰ হিলৰ পৰা ওলাই অহাৰ সময়ত পাৰ হেড কিন্তু 70 ৰুপিজকৈ আপোনালোকৰ চাৰ্জ কৰিব বাকীবিলাকতো আপোনালোকৰ জু যিখন আছে জুটো আপোনালোকক লৈ যাব পাৰে জুটো পইণ্ট আছে আৰু জুত কিন্তু আপোনালোকৰ 110 টকাকৈ পাৰ পাৰ্চন ল'ব আৰু বৃহস্পতিবাৰে কিন্তু জু বন্ধ থাকে এইটো মনত ৰাখিব আৰু জুৰ ভিতৰত কিন্তু আপোনালোকে খোৱা বস্তু লৈ যাব নোৱাৰে সেইখিনিও এটা মনত ৰাখিব গতিকে আপোনালোকে আৰু সাৱধান হ'ব খালি মানে টেক্সি ঠিক কৰাৰ ক্ষেত্ৰত কিন্তু এটা একদম সাৱধান হ'ব লগা কথা আছে সেইটো হ'ল আপোনালোকে প্ৰাইভেট নাম্বাৰ প্লেট টেক্সি মানে যিটো হোৱাইট নাম্বাৰ প্লেট থাকে সেইটো কোনো কাৰণতে নল'ব আপোনালোকে ইয়েলো নাম্বাৰ প্লেট থকা গাড়ীহে আপোনালোকে ঠিক কৰিব সেইটো একদম মন দিব নহ'লে কিন্তু বহুত ঠগ খাব লগা হ'ব পাৰে ইয়াৰ পিছত আপোনালোকে ৰাস্তাৰ ওচৰত আপোনালোকে বহুতে হয়তো মল ৰোডত ঘূৰি থাকোঁতে বহুতে ঘূৰি থাকিব বহুত টেক্সিৰ মানে ড্ৰাইভাৰে আপোনালোকক টেক্সি বুলি মানে কৈ থাকিব অমুকত যাবলগীয়া টেক্সি বুলি কৈ থাকিব যদিও আপোনালোকে তাৰ পৰা ঠিক কৰে কিন্তু আপোনালোকে যিখিনি কথা পাতি লয় মানে ক'ত যাব ক'ত ঘূৰাব এইখিনি আপোনালোকে পাতিলে ৰেকৰ্ডিং কৰি ল'ব এজনে মোবাইলত ৰেকৰ্ডিং কৰিব এজনে কথা পাতিব তেনেকৈ কৰিব আৰু নহ'লে আপোনালোকৰ তাৰ ওচৰত ট্ৰেভেল এজেঞ্চি কিছুমান আছে মল ৰোডৰ ওচৰতে পাব তেওঁলোকৰ লগত কথা পাতিব কিমান টকা তেওঁলোকে কৈছে এইটো ফাৰ্ষ্ট জানি ল'ব তাৰ পিছতহে আপোনালোকে এই এজেণ্টবিলাক মানে ওচৰত যিবিলাক চিঞৰি থাকে টেক্সি তেওঁলোকৰ লগত কথা পাতি দাম দৰটো মিলাই ল'ব নহ'লে মানে ইহঁতে পইচাটো প্ৰথমতে বেছি কৰি দিয়ে কিন্তু ট্ৰেভেল এজেণ্টত কৰি ইহঁতে অলপ নহয় অলপ কমত যাব পাৰে ইচ্ছা কৰিলে গতিকে এইখিনি এটা সাৱধান আপোনালোকে হৈ যাব গতিকে আপোনালোকে যদি কিবা বেলেগ জানিবলগীয়া আছে দাৰ্জিলিঙত যোৱাৰ বিষয়ে বা দাৰ্জিলিঙত কেনেকুৱা কি কমেণ্ট কৰিব যদি মই ভিডিঅ'টোত গোটেই কভাৰ কৰা হোৱা নাই কাৰণ ভিডিঅ'টো অলৰেডি বহুত লং হৈছে আজিলৈ মানে